সকলোকে দেশবাসী, ভাৰতবাসী, অসমবাসী সকলোকে, মোৰ বন্ধুসকল, মোৰ ফ্ৰেণ্ডসকল যিমান আছে সকলোকে অন্তৰৰ পৰা ঈদ মুবাৰক। আৰু ওলাইছোঁ এতিয়া মই এতিয়া নামাজ পঢ়ি ওলাইছোঁ, যাম ঈদগাত যাম নামাজ পঢ়িবলৈ। মই মোৰ বন্ধুৰ কাৰণে ৰৈ আছোঁ, এতিয়া আহিব আৰু আমি লগতে যাম। আজি ঈদৰ নামাজ পঢ়িম আৰু আজি 30 ৰোজা, 30 নহয় 29টা ৰোজা পূৰা কৰিলোঁ। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ কোনো অসুবিধা নহ'ল, বহুত ধুনীয়াকৈ পাৰ হ'ল। গোটেই 30 ৰোজা বহুত ধুনীয়াকৈ পাৰ হ'ল। কিন্তু আজি মিছ কৰিছোঁ, চেহেৰিক মিছ কৰিছোঁ। কিন্তু এটা টাইম এটা হৈ গৈছিলে, 2:30টাত উঠা, চেহেৰি কৰা, ফজৰ নামাজ পঢ়ি আৰু অলপ আৰাম কৰি, সেই বস্তুটো আজি মানে অলপ ফিল কৰিছোঁ। সঁচাকৈ বেয়া লাগিছে। আৰু চাওঁ অহা বছৰ পাওঁ নাপাওঁ কোন ঠিক নাই। দোৱা কৰিব আপোনালোকে যাতে 11 মাহ কমাই আৰু 1 মাহ ইবাদত কৰোঁ। তো বলক, আজি যিহেতু ঈদ আৰু ঈদ বুলি জানে আৰু ঈদৰ আজি কি হ'ব আৰু গোটেইখিনি আজি আপোনালোকক দেখুৱাম। ক'ত যাম, কি কৰিম, ঈদগাহৰ পৰা লৈ কিনে, নামাজ পঢ়াৰ পৰা লৈ কিনে, মানুহৰ ঘৰৰ পৰা চেহয়, পোলাও, বিভিন্ন ধৰণৰ খাদ্য সকলো দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাব। আৰু মোৰ নতুন ভিউজসকল চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' মোৰ বন্ধুৰ কাৰণে ৰখি আছোঁ, সি আহিব আৰু আমি অহাৰ লগে লগে আমি যাম। তো পুনৰ আৰু এবাৰ সকলোকে ঈদ মুবাৰক। গৈ আছোঁ ঈদগাত লগ পাই আছোঁ। চ' আজি গাড়ীও কথা দেখিছে নাই, সময় নাই। কালি যোৱা ৰাতি মেডিকেলৰ পৰা আহিলোঁ, 12:30 ৰাতি আহি পাইছোঁ। কোনো ঈদৰ বজাৰ হোৱা নাছিলে। এই ৰাতিপুৱা বহুত খৰধৰ, ইমানেই খৰধৰ হৈছে। আৰু যিহেতু টোপনি ক্ষতি হৈছে, যোৱা পৰহিও হোৱা নাছিলোঁ, সেইকাৰণে টোপনি ক্ষতি হ'ল। সেইকাৰণে কালি শুলোঁ যে ক'ব পৰা নাই। 6:30 সাৰ পাইছোঁ। 6:30 পৰা উজান উঠিছে আৰু এইফালে যাওঁ না এইফালে যাওঁ, এইফালে। চ' সেইখিনিতো থাকিব আৰু। তো বলক ঈদগাত গৈ লগ পাই আছোঁ। आगाह करने की कोशिश करता है कि ईद उल फित्र की नमाज अदा करने के जितनी भी बुराई छोड़ दिया। बहुत से लोग करीब रहेंगे उतना ज़्यादा ही आपको सवाब मिलने वाला करने और आप खुश नसीब हैं कि हम और आपने मैदान में दे। और आज हजरत पता नहीं कि आज यौमुल जज़ा है, अजर और जो बंदे मोमिन जो जज़ा भी मिलेगा। নামাজ শেষ হ'ল। নামাজৰ শেষৰ পৰিৱেশটো মোৰ ভাই শক্তি ভাই আৰু এই পলি ভাই শক্তি কেনেকুৱা? মজা। Mubarak. Ya. শাহৰুখ খানো আছে লগত। শাহৰুখ খান চৰে আমাৰ মাফিয়া ভাইও আছে লগত। মাফিয়া ভাই শুনো না আৰু কওক কেনেকুৱা গ'ল? আৰু ঈদ ভালে কালে গ'ল, ধুনীয়া গ'ল, বহুত ধুনীয়া গ'ল। আল্লাহ লাখ লাখ শুকুৰ, বতৰ ভাল, ৱেডাৰ ভাল, চব পালে ভাল। আৰু ৰমজানো ভাল গ'ল হয় না? আৰু ৰমজানো ভাল গ'ল, ঠাণ্ডা ঠাণ্ডা গ'ল। এই বাচ্চা পাৰ্টিৰ লগত আজি ঈদ খাব ঘূৰি আছোঁ মই, বাচ্চা পাৰ্টিবিলাকৰ লগত। আহিছে। চ' এতিয়া আহি গ'লোঁ মই পাপু ঘৰত। লাজুম এই পাপু ঘৰ। এই ক'ত গ'ল? এয়া মামী। মামী কেনেকুৱা ইয়াত ঈদ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। ইয়াত ভাল লাগিছে মানে ইমান নতুন জেগা, পুৰণা জেগা, এনেকৈ নতুন জেগাত আহিছে যে কোনো ভাল লগা নাই। কোনো ভাল লগা নাই। তাত পুৰণা জেগাত আকৌ যাম বুলি ভাবিছে? নাই নাই, যাম মই ক'ত ইয়াত থাকিম যে। ইয়াত নাথাকে? তাতে থাকিব? তাতে ভাল লাগিব নেকি? সবিনা তোৰ কেনেকুৱা লাগিছে ঈদ? নতুন জেগাত তোৰতো দিল গাৰ্ডেনে হৈ আছে অহাৰ পৰাই।
চ' সি নতুন ঘৰ পাই একদম তাৰ তত নাই। মোৰ পুৰণা জেগাটোৱে ভাল, মোৰ ঝুপড়িটোৱে ভাল মোৰ কাৰণে। অঁ অট্টালিকা নালাগে? নালাগে। অঁ ঝুপড়িটোৱে শান্তি। শান্তি। ঠিক বঢ়িয়া। য'ত শান্তি পাম তাতে ভাল লাগিব ন। অঁ চবতকৈ ডাঙৰ শান্তি আছে দুনিয়াত। আপুনি অট্টালিকা বনাই লওক আৰু কত কি কৰি লওক, কিন্তু যাব আছে মাটিৰ তলতে, হয় নাই? বংলা বনাই কি কৰিম, মই তলতে যাব লাগিব তেতিয়া। চব দুনিয়া এৰি কিনে, চব দুনিয়া এৰি কিনা তাকে সেইকাৰণে মোৰ ঝুপড়িটোৱে চহি। চহি আছে। ঠিক আছে।